এই ভাৰ্চিটি আৰম্ভ হৈ গ'ল এতিয়া আমি দৌৰিব আহিছোঁ আপোনালোকক দেখাই থাকিম কোনে কেনেকৈ দৌৰে মানে কোন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হয় এথলেটিক্স গেমবোৰ হৈ আছে এতিয়া দৌৰিম লাষ্ট পজিশ্যনটো পাব তাই বহুত স্পীড ৰানাৰ হয় আৰু সঁচাকৈ খেলো আৰম্ভ হ'ল আৰু তাই ছেকেণ্ড পজিশ্যনটো পালে আৰু দৌৰ শেষ হোৱাৰ পিছতে আমি বেলেগ এথলেটিক গেমবোৰ চাবলৈ বহিলোঁ আৰু এই হাই জাম্পৰ ৰডদাৰ দেখিবলৈ চাপৰ দূৰৰ পৰা নিজে দিব গ'লে আকৌ আধাও পাৰ হ'ব নোৱাৰিম আৰু এই খেলবোৰ চাই থাকোঁতে খবৰ আহিল যে আমাৰো ফুটবল মেটচখন এতিয়াই আৰম্ভ হ'ব আৰু এই 14 মিনিটছৰ প্ৰথম খেলখনত আমিয়ে জিকিলোঁ বাৰু গম পাইছোঁ আৰু ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল ইত্যাদিবোৰ আছে খালি প্ৰথম খেলখন জিকাৰ আমেজেই বেলেগ আছিল আৰু ভিডিঅ'টো দেৰিকৈ দিয়াৰ কাৰণ হৈছে এডিট কৰা এলাহত বাৰু আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নেক্সট এটা মিনিৰ লগত আকৌ লগ পাম তেতিয়ালৈ আহিছোঁ বাই বাই